हेलो नमस्कार मैं अखम बाकी की खबर अपना खबर निश्चय भाल तो बाकी काली पिकनिक तो आज इतना जाइए बाजार लगे तो भिडिओ बाजार बाकी आलुर किलो माने 30 टाका लैसे आलु कटार गाछ चरित्र दग আছে কিন্তু জানে না আলু কাটে যে মানে 130 টাকা 140 কিলো লাগে 30 টাকা লইছে মানে বেশিকা জানে না আলু কাটে চরিত্ৰ দগ আছে মানে ভাপৰে হয় অলপ দাগ আছে না দাগ আছে কিমান হলে माये लगे 1.5 किलो इनके इबाके जाला আছে জালাটো জালা আছে না বড় জালা আছে কানছ নেকি তুমি না কান্না নাই সাংছ করতা কুকুর মানে সুকু মানে ও কষ্ট মানে নেকি কুকুর মানে লেবার এ হল সেরন এ উচ্চ কল লেবার বিকে জরুরত নালগে এটা মাত্র গুছি থাকা বরাবর আকাশ সীমান্ত আর আমার বসে বেড়াই বসাত ব্যস্ত কত কোনটো বস কোনটো বস বানাবা আইছা এতটা কামে কোনবা যদি পয়সা হিসাব খুঁজে আমি ভ্লগটো দেখাব পাৰিম তুমি কেন নাজনো এখনি হাত সক আনজক বেমানে করে শুরু করব এ কল দিল জানো কি তো এ কিমান দ রেজি যদি হেতু না এ নারকল লবা নাকি বিছা খাবা আরবা নাকি কম বলো রেজি কি রে কম বলো projectly very social is normal I have a nice day okay so hame bangna ase na ami english ot kham I am eating english I am eating english I am sleeping english বাকি গাছ কাঁচা বাজাৰ মানে সবজি বাজাৰ মানে অলমোস্ট ডান বুলি ক'ব পাৰি আৰু এটা দুটা কিবা আছে ৰবা তো তাৰপিছত গেলামাল হ'লে বুলি ক'ব পাৰি তো বাকি পিকনিকৰ বাজাৰ এখিনি ইয়াতে আছিল আৰু মছলা আছে মাংসটো কি হ'ব আৰু আহিব নেকি মছলা নিব মাংসটো কি হ'ব ঐ ইমান দ মাংসটো কি হ'ব মছলা কৰিব মছলা নিবা আৰু আহিবা হয় মছলা তো লৈ মছলা এই মছলা নিবা না পেকেট মছলা নিবা পেকেট মছলা নহয় এই মিক্স কৰা আলা নহন লয় নাই এটা নহন লয় মই অলপ ব্যস্ত আছো নাগমান নাতিবা ৰবা মই কৰিছো আছে কন্ট্ৰল আছে আৰু কিমান দিন কেইজন কিমান আছি ন টেবিল লেখান টেবিল কি ন বাজার অলমোস্ট ডাউন বাজার পথে দিলো ইটা আমি যাই আছো এখন এল লেখা আছে মানে এল লাগি মানে নৰলাগে সরি লার্নিং এ স্যার কত যাই আছো ইটা এটা আমি মিনাল দার ঘৰত যাইছো মানে মিনাল দা ঘৰত যাইছো মিনাল ঘৰত যাইছো কি কবা ঘৰত জি যাম ইটা ঘৰত ইটা আমি শুকান ৰুটি আৰু চাহ খাম নেকি এ তো বিল্লা নেকি বেন বান্দারফুল ইটা কাম কৰিম হাতি তো বাকি বাজাৰ খাইতো বহুত ডাঙৰ আছে শুকান ৰুটি খাম নেকি আমি আজি মাংস খাম লাগে চাই খাম পাই এ মাকি গাছ আলু জিমান লৈ সবালিতে চৰিত্ৰ দছে তুমি এটা কথা ক আলু কাটা তোমাৰ পুলিংগ না স্ত্ৰীলিংগ আলু হৈছি পুলিংগ আৰু পিয়াজ হৈছি স্ত্ৰীলিংগ কিনকে জানো ন পিয়াজ হে কান্দৈ আলুটো না কান্দৈ এ গাইস তো মই দুটা চাই কিয় খাই আছা দে কৈছো নেই ঠিক আছে বাজাৰ চাজাৰ কৰি আপোনালোকে গমে পালে বাজাৰ কৰি কিনে ডাইৰেক্ট কিবাকে আহিলে টিহু মানে কৈঠালকুছি পাৰ হৈলোঁ আৰু নাজাৰা দেখছি না গাইছ কি নাজাৰা ৱাও এইটো নদী বৈ গৈছি গাছ কেটলা এখন দলং এইটো আমাৰ ট্ৰেভেলিত বিকে আৰু এইটো ৰাস্তা মানে গাইছ ভিডিঅ'টো এইটো ভিডিঅ' বেছি লম্বা নকৰোঁ বাজাৰ কৰা ভিডিঅ' আছিল তো নেক্সট ভিডিঅ' পিকনিকৰ আহি আছে তো পিকনিক মানে কি জানেই আপোনালোকে আৰু মই ইমান বুজা নাথাকোঁ আৰু কিন্তু পিকনিকত কিন্তু নাখাওঁ মই বেয়া বস্তু নাখাওঁ তো পিকনিকত ভালেই হ'ব কাৰণ ষ্টুডেণ্ট যাব গাৰ্জেন যাব আমি যাম মাষ্টাৰকেইটা তো বাকী পিকনিকৰ ভিডিঅ'টো দেখা হ'ব এইটো ভিডিঅ' পিছত নেক্সট ভিডিঅ' পিকনিকৰ আহিব আৰু আপোনালোকে যদি ভাবি আছে নতুন বছৰত এখন নিজৰ ফটো ফ্ৰেম বনাম বুলি তেতিয়াহ'লে তলত দুটামান নাম্বাৰ দিয়া আছে এনাই A4 সাইজৰ ফটো ফ্ৰেম যদি দোকানত কিনবা কিমানৰ পৰা কিমান মান পৰে
এফৰ চাইজৰ যদি অনলাইনতো চাবা যায় তেনেহ'লে 300 to আৰু 350 আৰু সেইটো থাকে গ্লাছ নাখে সেইটো প্লাষ্টিক থাকে যিটো অলপ পুৰণ হ'লে ফুলি যায় বেয়া হয় বা দাগ পৰে সেইটো আমাৰ যিটো গ্লাছ মেটেলটো আমি বৰ্তমান 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ 4 তাৰিখ জানুৱাৰীৰ আমি বেষ্ট অফাৰ দি আছোঁ হোম ডেলিভাৰী ফ্ৰী অনলি অন নলবাৰী ডিষ্ট্ৰিক্টৰ কাৰণে বস্তুটো 250 দি আছোঁ মানে 250 টকাত আৰু এইটো লাইফ টাইম গেৰাণ্টি মানে কেতিয়াওতো বেয়া হৈ নাযায় ফ্ৰেমটো পৰে হয়তো ভাঙিব পাৰে গ্লাছৰ মেটেল বা কাঠৰ মেটেল কিন্তু ফটোকপি বেয়া হৈ নাযায় এইটো লাইফ টাইম গেৰাণ্টি আমাৰ ফালৰ পৰা আছে আৰু যদি বেয়া হয় আমাৰ ফালৰ পৰাতো ফ্ৰী মানে ৰিপ্লেচ কৰি দিয়া যাব তো বাকী গাইছ নাম্বাৰকেইটা দিয়া আছে জল্দি যাই কিনে এইটো ভিডিঅ' চাই কিনে জল্দি যাই কিনে আজিয়ে বুকিং কৰক মানে পাবাৰ নাই এইগিলাখন অফাৰ আৰু নতুন বছৰ আহি আছে আৰু নতুন অফাৰ দিবাক লৈ চেষ্টা কৰিম তো বাকী গাইছ গিভআপৰ ইনষ্টাগ্ৰাম পেজটো ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে ফ'ল' কৰি থ'ব তাতে সদায় আপডেট দিয়ে থাকিব কি বস্তু আহি আছে কি অফাৰ দি আছোঁ তো বাকী গাইছ আজি ভিডিঅ'টো ইমানেই কৰিলোঁ বেছি দীঘল নকৰোঁ বহুত খাটাই হ'ল তো ভিডিঅ'টো পিকনিকৰ কিন্তু গাইছ এখন চিনেমা হ'ব কিন্তু দা অসম পিকনিক মুভি তো বাকী আজি ভিডিঅ'টো ইমান আছে যদি ভিডিঅ' চাবলৈ লাইক কমেণ্ট চাব বাই জয় অসম